বৈধ অবৈধ কথাখিনি মই বা মুখ্যমন্ত্ৰীয়ে কেনেকৈ এনেকৈ ক'ব পাৰে মই নাজানো, কিন্তু ৰেড হোল মাইনিং 2014 চনত নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেল সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই উত্তৰ পূৰ্বাঞ্চলত নিষিদ্ধ কৰি থৈছে। আৰু ৰেড হোল মাইনিঙে হয় আমি সকলোৱে জানো, যিটো তাত বিভিন্ন ধৰণৰ মানুহবিলাকে খুব ভয়াৱহ এটা ব্যৱস্থাৰ মাজেৰে কয়লা সংগ্ৰহ কৰে, আৰু সেই গতিকে এইটো নিষিদ্ধ হয়, এইটো নিশ্চিত। দ্বিতীয় কথাটো হ'ল যে তাত এবেণ্ডন বুলি কৈছে। যদি এবেণ্ডন হয় অৰ্থাৎ পৰিত্যক্তটোত যদি কোনোবাই আকৌ গৈ খান্দিছে তেতিয়াহ'লে সেইটো অবৈধ। প্ৰথম কথা, এইটো কাৰ তত্ত্বাৱধানত আছিল? যদি সেইটো MDCৰ আছিল তেতিয়া তেওঁলোকে নিৰাপত্তাৰ ক্ষেত্ৰত তাত বাউণ্ডেৰী ৱাল দিব লাগিছিল, পহৰাৰ ব্যৱস্থা কৰিব লাগিছিল, কোনো তাত সোমাব নোৱাৰা ব্যৱস্থা কৰিব লাগিছিল। এইবিলাক নকৰি পেলাই তাত যে এনেকুৱা ব্যৱসায় চলি আছে, সেই কথাটো চৰকাৰখনৰ যে উপাধিলা নীতি অথবা জানি বুজি এটা চিণ্ডিকেট চলাই আছে তাত, সেই কথাটোৱে প্ৰমাণিত কৰিছে। আৰু এই ক্ষেত্ৰত কাৰ্বি আংলঙতো অনুৰূপ ঘটনা। সেই গতিকে মাইন্স এণ্ড মিনাৰেলছ ডিপাৰ্টমেণ্টে যিহেতু অভিযোগ উঠাইছিল যে তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, কাৰ্বি আংলং, ডিমা হাছাও এইবিলাক জেগাত ইলিগেল মাইন্স এণ্ড মিনাৰেলছৰ খনন চলি আছে। সেই গতিকে অসম পুলিচৰ স্পেচিয়েল ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ CID উলুবাৰীক জইণ্ট ছেক্ৰেটাৰী টু দি গভৰ্ণমেণ্ট অফ আছাম হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টে 7/3/2018 তাৰিখে এখন পত্ৰ প্ৰেৰণ কৰি এই বিষয়টোৰ তদন্ত কৰিব কৈছিল আৰু ফ'ল' আপ একশ্যন ল'ব কৈছিল। এই পত্ৰখনতে আছে, ইট এপিয়াৰ্ছ ফ্ৰম দ্য ৰিপৰ্ট from Mines and Minerals Department that illegal coal mining is going on in Karbi Anglong district, and the department has already issued instructions to the SPs of Tinsukia, Dibrugarh, Shivsagar, Karbi Anglong and Dima Hasao district. In view of the above, it is requested to include the above mentioned districts under the ambit of your investigation on the subject and take further follow-up action accordingly and submit detailed report to the government. এই বুলি কোল সিন্ডিকেটৰ বিষয়ত এটা এনকুৱাৰী কৰিবলৈ অসম চৰকাৰৰ স্পেচিয়েল DGP গৃহ বিভাগে তদন্ত কৰিবলৈ কৈছিল যোৱা 7/3/2018 তাৰিখে। এই তদন্তত কি হ'ল মই নিজেও নাজানো, আৰু এই তদন্তৰ কথাটো আহিছিল যিহেতু সেই সময়ত কাৰ্বি আংলঙৰ বিধায়ক নুমল মমিন ডাঙৰীয়াই বিধানসভাত এটা প্ৰশ্ন তুলিছিল যে কাৰ্বি আংলং জিলাত এনেকুৱা ধৰণৰ অবৈধ খনন হয় নেকি। সেই প্ৰশ্নটো আছিল 15 মাৰ্চ 2018 তাৰিখে। আৰু কিজানি এই যে প্ৰশ্ন আহিব বিধানসভাত, তাৰ কাৰণেই চৰকাৰে আগতীয়াকৈ মাত্ৰ প্ৰশ্নটো উঠাৰ এসপ্তাহ আগত বিশেষ নিৰ্দেশনা দিছিল নেকি, আৰু যদি দিছিল এই নিৰ্দেশনা পালন হ'ল নাই এইখিনিও কথা। আৰু সেই গতিকে ইয়াত স্পষ্টকৈ লিখা আছে যে ইলিগেল মাইনিং কাৰ্বি আংলং, ডিমা হাছাও, তিনিচুকীয়া, ডিব্ৰুগড় সকলোতে চলে আৰু চৰকাৰে এই কথা জানে। আৰু ইয়াৰ পিছত আহিছিল জাষ্টিছ DP কটকীৰ যিটো ইনভেষ্টিগেশ্যন, য'ত তেখেতে কৈছিল ঐতিহ্য ধ্বংস হৈছে, পাটকাই ধ্বংস হৈছে, অন্যান্য বনাঞ্চল ধ্বংস হৈছে, আৰু অসমত ৰেড হোল মাইনিং চলি আছে। সেই গতিকে এইবিলাক মুখ্যমন্ত্ৰী এতিয়া অবৈধ ইলিগেল কি কৈ আছে মই নাজানো, কিন্তু চৰকাৰীভাৱে স্বীকৃতি দিয়া হৈছে যে অসমত অবৈধ কয়লা খনন চলে আৰু চিণ্ডিকেট চলে।